Hello everyone, welcome to my channel. এয়া মই লগাইছোঁ আজি নৰসিংহ গছ ইয়াতো লগাইছোঁ দুজোপা আৰু এল'ভেৰা গছ আগতীয়াকৈ লগাই থৈছিলোঁ বহুত ধুনীয়াকৈ হৈছে কিন্তু গাইছ ইয়াত মাটিবোৰ বহুত বেয়া কলা কলা মই গছ পুলি ৰুই খুব ভাল পাওঁ কিন্তু কি কৰিম আমাৰ ইয়াত জেগা নাই লগাবলৈ সৰু সুৰাকৈ ইয়াত এইডোখৰ চাফা কৰি কিনে লগাইছোঁ আৰু এইটো আমাৰ গাধ পণ্ডিত খালি পলিথিন কাগজ চুবাই থাকে গেধাটো ক'তো চৰিবলৈ নাযায় অকল ঘৰৰ ভিতৰত ফেনৰ তলত বহি থাকিব মানুহৰ নিচিনাকৈ বেচেৰাটো মানুহৰ নিচিনা একেও তাক বেচিবলৈ মন নাযায় সদায় আমাৰ লগতে বহি থাকে সমানে আমাৰ খাচীটো কলি দেখা মাত্ৰকে এতিয়া খাবলৈ আহিব এয়া চাক কঁঠাল পাত তাৰ খুবেই প্ৰিয় একেবাৰতে চেচ কৰি পেলালে আৰু গাইছ এতিয়া মই লাঞ্চ কৰিবলৈ লৈছোঁ আৰু লাঞ্চত কি আছে চাবলৈ পাৰে আপোনালোক মৰম লগা পোৱালিকেইটা আপোনালোকে দেখিছেনে কাণকেইখন ইমান লম্বা লম্বা চ' কিউট আৰু এতিয়া মই খাম গ্ৰীণ টি বহুত দিনৰ মই টাইটানিক ফিল্মখন দিলে চাব লাগিব মই খাম কাজু কিচমিচ আৰু কাজু কিচমিচ খাই কিতাপ পঢ়িব লাগিব চাওক এইখিনি কিতাপ মই কাজু কিচমিচ খাই বহুত ভাল পাওঁ আৰু মোক সদায় লাগিব কাজু কিচমিচ আৰু এইখিনি খাই মই এতিয়া কিতাপ পঢ়িম কাৰণ মোৰ ইণ্টাৰভিউ আছে ইণ্টাৰভিউৰ কাৰণে পূৰা প্ৰেক্টিছ কৰি আছোঁ বহুতখিনি পঢ়িব লাগিব মাথা ঘূৰাই গৈছে পঢ়ি পঢ়াৰ পৰা ব্ৰেক ল'লোঁ এতিয়া খাম পিঁয়াজি আৰু পকৰি মায়ে দোকানৰ পৰা আনি দিছে আৰু লগত একো নাই চাটনি নাই অকল পিঁয়াজ আৰু জলকীয়া দিছে খাই পঢ়াৰ মজাই বেলেগ ন গাইছ কি কয় আপোনালোক গাইছ মোৰ পঢ়া হৈ গ'ল আৰু নপঢ়োঁ পঢ়িবলৈ মন যোৱা নাই আৰু ইয়াতে সামৰণি মাৰিলোঁ আৰু দেই এইখনো পঢ়িলোঁ অলপ চলপ আৰু বাকী থাকিলে কাইলৈ পঢ়িম